সংকীৰ্ণ অৱস্থা মোৰ এম্বুলেন্সৰ গাড়ী ইয়াত খাবলৈ পানী নাই সব মৰুভূমি ফুকাটোৰ জনতাৰ গলচেপা কাহিনী অসমীয়া হিপ হপত ব্লাক স্পটৰ লিখনি ভূমি পাহাৰৰ দাঁতিত লগা মোৰ জন্মভূমি ইয়াত বাইক ৰেলী নহয় নেতাবোৰক খামৰি ভিতৰলে যিমান যাবা ঠেকা ঠেকি বাট মজদুৰ পৰিয়ালে খাব নাপায় ভাত জৰাজীৰ্ণ অৱস্থা মোৰ মৰুভূমিৰ বালি ধ্বংসযজ্ঞ চলি আছে জমাহি বনামি বানপানীত আৰ্তনাদ মোৰ দাঁতি কাষৰ চুবুৰী ৰাজভোগ দুৰ্নীতিয়ে খাই বুকু জুবুৰী কেঁচুৱাৰ আৰ্তনাদ গছৰ সৰি পৰা পাত দুৰ্ভগীয়া মাতৃৰ চকুৱে নেদেখে বাট কোনোৱে নিদিয়ে তাইক সহায়ৰ হাত জ্ঞানী গুণীৰ ভাষণতো মৌ মিঠা মাত It's the black spot. বিলাসী জীৱনে কৰিব থানবান কৃষকৰ মজুৰিত পথাৰত ফুটে ধান প্ৰকৃতি নিৰূপায় উপছিল নৈজান ঘটিটো খাবি গাবি তেজি মলাৰ গান মাথা মাৰি লাভ নাই আছে মোৰ ব্যস্ততা মানুহ চিনি পালো গছৰ আগত উঠি গুৰ কটা একো তুমি বুজা নাই নাপালে কি আহে যায় স্বাৰ্থপৰ ঘৰিয়ালে চব বুজি পায় বনৰীয়া মানুহ মোৰ পেটত আছে ভোক ৰেপ গেমত প্ৰতিবাদ মনত আছে বহু দুখ সভাপতি পাতিছে দালাল ৰূপী ফাল্টুক দুখীয়াতকৈ দেখিছোঁ ধনীবোৰৰ পেটৰ ভোক বিচাৰক মহাশয়ক দেখি লাগে ভাল ভালুকৰ চাৱনীৰে পাতে মায়া জাল বিনিময় বিচাৰাটোৰ জাষ্টিচ কাল এটা কোবত চিনিব কোদালৰ নাল মনত ৰাখিবি মই টিহু চকৰ মাল